নাই মাৰ ৰান্ধিলে ভাল আমাৰ হেৰি ইনভিজিবল মিউজিক মানে মিউজিক এইয়া ৰান চিকেনৰ একদম লোকেল মুৰ্গী নেক্সট ইয়াৰলৈ তাৰপিছত হেৰি কিনিব লাগিব সাউণ্ড ইলিছ মাছৰ কালিয়া বনাইছে দেখাম এটা এটাকে চিতল মাছৰ কালিয়া বনাইছে আৰু আমাৰ এইয়া মেজি মেজি অকমানি এটা মেজি এইয়া কালি ৰাতিপুৱা জ্বলা এইয়া মেজি জুনিয়ৰ মেজি আমাৰ অ মা হাৰ্ডিখিনি ক'ত পেলাও নহয় পিটিকাটো একদম বেয়া ভাল লগা নাই আলু পিটিকা লাগে মাত নোহোৱা কিমান দিন বেপাৰ কৰিছে দে অৱস্থা আহি গৈছে আৰু মুনুমে মুখৰ পৰা গুচাই দিলে এটা নাইলে বাজা আমি খাম খানা ৰেডি অকমান গেটৰ ওচৰৰ পৰা দৌৰি আহি আছে ঐ পাপি এয়া মাছ বনাইছে আন্টিয়ে মাছৰ কালিয়া আমি এতিয়া ভাত খাম আৰম্ভ কৰিলো আমি ষ্টাৰ্ট কৰিলো কি কুকুৰ নেকি খাবি আমি কি খাইছো জানা চিতল মাছৰ কালিয়া চিকেন ফ্ৰাই মই খাইছো মুগ দাইল আৰু মটন আছে আমাৰ হৰি শৰ্মা হৰিজাই বনাইছে দেখি ভাল লাগিছে টেষ্টি হৈছে এতিয়া টেষ্ট কৰিম আমি পেটুৰ পাপা চকি দে আজি বাহাদুৰ এনজয় মোৰ ৰবা আৰু আমাৰ উৰুকাৰ নিশাটো এনেকৈ পাৰ হ'ল আকৌ অহাকালি উঠি আমি মেজি জ্বলাম চাই থাকিব এয়া আমি ৰাতিপুৱা গা পা ধুই আমি আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছত আমি আহি গ'লোঁ মেজি জ্বলাবলৈ সৰুকৈ নিয়মটো বান্ধি ৰাখিবলৈ চেষ্টা কৰিছোঁ আমি সকলে আৰে চবে দীপিকা অকণমান পিছে ভালেমাক চিন্তে হৰি বল হৰি বল হৰি বল আৰু এবাৰ হৰি বোলা খবৰ কৰাতে ইমান ঠাণ্ডা লাগিছে চুলি তুলি শুকোৱা নাই মোৰ ধুইছো এই ঠাণ্ডাত কঁপি আছো মই চুলিখিনি শুকোৱা নাই ঠাণ্ডা নবৈ পুৰিয়ে গ'লো অলপ সময় থাকক দেই চাকিটো জ্বলক নহয় হা হৰিবল দোকানখিনি মই পাহৰি গ'লো হে মাইনুবাই কৰিছে বোলে ভাঙি দিওঁ এই তাতে নিমখৰ পেকেটটো আছে লৈ আছোন নহয় খৰাই মানে আগে জ্বলাই দিব নালাগিব নালাগে আগে খৰাই ভাঙে জানো নে আগে জ্বলাই জ্বলাবা কেনে মেজিটো আগতে জ্বলাব নোৱাৰা নহয় লেতেৰা হয় না এইগিলা হৈছে নে ফটো মাৰা এইগিলা হ'ল ফটো মাৰা হৈ গ'ল আমি ভিডিঅ' কৰি আছো জুয়ো জ্বলিল মেজিৰ জুয়ো জ্বলিল
জ্বলিব দিয়া এইখিনি তাতে বাকী মোক আছে মোক মাইনো নহয় এইটো মুনু কি আছে ও নাচিব মাতে আগে মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল না 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 গান লগাই দিম ৰ'বা পিছত সকলো অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰটো আগতে বছৰটো যেন সুখ আৰু শান্তিৰে পাৰ হয় তাৰে কামনা কৰিছোঁ বেমাৰ আজাৰ নোহোৱাকৈ আকৌ যেন মহামাৰীৰ প্ৰভাৱ নঘটে আগমন নঘটে এয়াই কামনা নমস্কাৰ ইমান ডাঙৰ ডাঙৰ লাগি যায় ন সেইদিনাখন জন্ম হোৱা ছোৱালীয়ে মই মাম্পিক চাই কৈ আছোঁ মানুহ বিয়া দিবৰে হ'ল মন নাই হেৰি এনেকুৱা চবে চাই দিবা কালিৰ কথাটো কওঁ মানুহ চাও ফুটবিলাক ফুট এয়া ফুট সেইফালে দি দিবি কৰিছে আকৌ ইয়া মেজি জ্বলোৱা হৈ গ'ল দেউতাই দিছে চবকে ঐ চকীত আছে মাইনু ফুট লোৱা। লৈছে অলপ দিয়ক কি টেষ্টি দেখি ভাল লাগিছে অলপমান দিয়া খাওঁ কোনখনতে দি দিয়া সেইটো খাই গৈছিলো এইটো খোৱা হৈ পেলাই লোৱা খাইছোঁ চকলিকো ভাত দিয়া যায় কেইটা বাজে হ'ব এটা বুট খাই বুট প্ৰসাদ প্ৰসাদ খাই আছো তোমাক ভোক এইটো লৈ থাকাটো তোমাৰ ভিডিঅ'খন লৈ বেলেগ এটা হ'লে হ'ব মোবাইল খাই লোৱা এইটো খাওঁ মই এইটো কাৰণে ৰখি আছোঁ ইমান টেষ্ট হয় আৰু এনেকৈ আমি মাঘ বিহুৰ ৰাতিপুৱা মেজি জ্বলাই প্ৰসাদ খাই আমাৰ মাঘ বিহু পালন কৰিলোঁ আৰু ভিডিঅ'টো আপলোড কৰোঁতে অলপ পলম হ'ল সেইবাবে ক্ষমা কৰিব তথাপিও কিনো ন আমাৰ অসমীয়াৰতো সদায় বিহু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব